আমাৰ দেউশ্ৰী ফৰেষ্ট ভিলেজত আৰু এইটো এটা ভিচিটিচি এই ভিচিটিচিৰ চেয়াৰমেন তেখেতৰ ঘৰৰ যোৱা ৰাতি 1:30-2টা বজাত কোনোবা অচিনাকি মানুহবিলাকে আহি পিছফালৰ যিটো কেৰিকী আছে এই কেৰিকীৰ চিচা এইটো ভাঙাই পেলাই বাহিৰৰ পৰাই কেৰাচিন নহলে ডিজেল বা পেট্ৰল হ'ব পাৰে এইটো ঢালি দি পেলাই জুই লগাই দিছে আৰু ফৰ্চুনেটলি এই জুইটো ঘৰৰ ৰুফ টিঙত নালাগিল সোনকালে গম পালে ঘৰৰ মানুহে নুমাব পাৰিছে কিন্তু চোফা আৰু ইয়াত থকা কাপোৰ কানি ড্ৰেছ বিভিন্ন কাপোৰবিলাক জ্বলি গৈছে আৰু মষ্ট আনফৰ্চুনেটটো হৈছে তেখেতে চেয়াৰমেন আৰু চেয়াৰমেন হিচাপে তেখেতৰ লগত চৰকাৰী বহুত নথি পত্ৰ থাকে এই অঞ্চলত কাম কৰা বিভিন্ন ডকুমেণ্টছ তেখেতৰ লগত আছিলে গোটেইটো জ্বলি গৈছে গতিকে খুব ডাঙৰ এটা মানে নষ্ট হৈ গ'ল ক্ষতি হৈ গ'ল এতিয়া কোনে কৰিছে সেই বিষয়টো এতিয়া ইনভেষ্টিগেশ্যন কৰিছে তেখেতসকল আহি পেলাই কেনেকৈ কৰিছে গোটেইটো চাই গৈছে আৰু মই ভাবোঁ পুলিচে ভালকৈ জাজমেণ্ট দিব আৰু কালপ্ৰিটক তেখেতসকলে ধৰিব